এলিট একাডেমি চাওক কি ধুনীয়া সুন্দৰ। কাইলৈ ইনগ্ৰেশ্যন এটা হ'বলৈ গৈ আছে। কাইলৈ একচুৱেলি NCCৰ পোন প্ৰথমবাৰৰ বাবে আমাৰ এলিট একাডেমি বালিপাৰাত NCCৰো এটা। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ব্লগৰ মাজলৈ। বন্ধুসকল, মাধুৰ্য এণ্টাৰটেইনমেণ্টৰ যিহেতু আপোনালোকে চাই আছে ব্লগবিলাক, প্ৰথমতে আমি আসাম টু বিহাৰ চিৰিজ দেখালোঁ, তাৰপিছত আমি গ'লোঁ গুৱাহাটী, ৰিদিক, মই মাইকেল, আৰু আজি এতিয়া আমি গৈ আছোঁ চাইকেলিং কৰিব। হয়, চাইকেল ৰাইড এটা আজি কৰোঁ বুলি ভাবিছোঁ। বহুত গৰম তথাপিও কৰোঁ বুলি ভাবিছোঁ। তো আজি ৰিদিক আৰু মই, ছোৱালীবিলাকে বেয়া নাপাব, দুখ নকৰিব, মাইকেল নাই আজি। সঁচাকৈ কৈছোঁ, মাইকেল নাই। মানে তাক কণ্টেক্ট কৰিছিলোঁ, সি মানে কিবা চানমাইকে পাৰ্চনেল কাম আছে বুলি ক'লে। তো মানে পাৰ্চনেল কাম ক'লে আমাৰ নক'লে, তো সেইকাৰণে আমিও নাই সোধে আৰু মানে পাৰ্চনেল নহয় ন, সেইকাৰণে লগ পাম। আমি বোকাগাঁও গৈ আছোঁ, সিও আহিব তাত চাগে অকণ পিছত, চাওঁ। তো আমাৰ অলপমান চাইকেলিংটো আজি হৈ যাওক ভাবিছোঁ। আৰু গৰম বহুত, কিন্তু এতিয়া অলপমান চাহ পৰিছে চাওক, কিন্তু গৰমটো আছেই, ৰ'দ গৰম আছে মানে চানটো নাই আৰু চানৰ সেইটোৱে, ৰ'দটো নাথাকিব পাৰে এতিয়া বৰ্তমান সময় হৈছে 5:30 বাজে আৰু। তো ৰেডি কাৰণ মই ওলাওঁ এতিয়া, নে কি কোৱা? হয়, তো কিবা ক'বা আৰু? একো নকওঁ, চাই থাকক ৰাইডটো। নিজৰ চাইকেলত ওলাই যাওঁ, অলপ পেডেল চেডেল মাৰিম, ঘামিম অকণমান, আপোনালোকে চাব আমাৰ ঘামখিনি, সেইটোৱে কথাখিনিও শুনিব। সেইটোৱে, গৰম বুলি ঘৰৰ ভিতৰত সোমাই থাকিলে নহ'ব, সেইকাৰণে আমি ভাবিলোঁ অলপমান শৰীৰ চৰ্চা কৰোঁ বুলি ভাবিলোঁ, অকণমান ফিটনেছ। চাইকেলিংটো বহুত বেছি দৰকাৰী হয় আজিকালি যুগত, বেমাৰ চেমাৰ বহুত হৈ থাকে। এতিয়া বলকচোন বন্ধুসকল আগবাঢ়োঁ ব্লগটোৰ মাজলৈ। তো বন্ধুসকল, এই আমাৰ ডেকাদা অকণমান গাঁওবুঢ়াৰ নিচিনা বুঢ়া চাইকেল লৈ পেলাই গৈ আছে, আৰু মই আছোঁ এটা চাওক পূৰা মডাৰ্ণ হিৰ' লাইট চাইট থকা। কিন্তু লাভটো একচুৱেলি তাৰে আছে, কাৰণ বুঢ়া চাইকেল মোতকৈ বেছি স্পীড যায়। তো ফেঞ্চি হৈ লাভ নাই, পুৰণা হ'লেও ভাল, ইয়াত জানিব পাইছোঁ। অল্ড ইজ গ'ল্ড যোনটো কয়। বাকী ব্লগটো মানে অফ কৰি আছোঁ দেই, মানে ইয়াত নহ'লে উজুতি খাই যাম, নহ'লে স্পীড ব্ৰেকাৰ আছে। ধন্যবাদ। তো বন্ধুসকল, আমি লাহে লাহে চাইকেল চলাই ইয়াত আহি পাইছোঁ আমাৰ মানে য'ত মই আৰু মাধুৰ্য পঢ়িছিলোঁ। সৰুৰ পৰা নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে আমি পঢ়িছোঁ ধুনীয়াকৈ। বহুত ভাল ভাল মেমৰিজ আছে এলিট একাডেমি বালিপাৰা। তো ইয়াৰ পৰা ক্ৰছ হ'লে কিবা এটা ভাল লাগে মনটো। তো আজি আকৌ ক্ৰছ দেখিছোঁ। আমি মানে যেতিয়া পঢ়ি আছিলোঁ, গছ গছনিকেইটা সৰু সৰু আছিলে, তেতিয়া মানে লগাইছিলে, এতিয়া ডাঙৰ ডাঙৰ হৈ গৈছে, ভাল লাগিছে চাই পেলাই। বন্ধুসকল, এতিয়া আমি আহি পাই গ'লোঁ আমাৰ যোনখন আমি নাৰ্চাৰীৰ পৰা পঢ়িছিলোঁ একচুৱেলি স্কুল। তো এইখন চাওক এলিট একাডেমি। তো চাইনবোৰ্ড দেখিছে, তো CBSE কিমান নম্বৰত, এইটো চাওক নম্বৰো লিখা আছে, কিমান নম্বৰত আমাৰ এইখন স্কুলখন আছে আণ্ডাৰ CBSE। তো আমি যাওঁ এতিয়া, আমি ৰাস্তাটো দি এনেই অলপমান গৈ পেলাই আপোনালোকক দেখাম। বৰ্তমানতো স্কুল বন্ধ আছে বাৰু, স্কুল আৱাৰ যিহেতু এতিয়া নহয়, ছুটি হ'ল কেতিয়াবাই। এতিয়া আমি আবেলি আহিছোঁ ইফালে। এতিয়া আমাৰ ঘৰৰ পৰা বেছি দূৰো নহয়, খুব বেছি 1 কিলোমিটাৰমান হ'ব, 1 to 1.5 কিলোমিটাৰ ডিষ্টেঞ্চত হ'ব আমাৰ এখন স্কুল। তো ভাল লাগিছে, আহকচোন এবাৰ এনেই গেটৰ মুখৰ পৰা আহোঁগৈ। ভিতৰতো সোমাব নোৱাৰোঁ এতিয়া, তথাপিও এপাক মানে আপোনালোককো দেখাওঁ, আপোনালোক চাওক। চাওক আমি গৈ আছোঁ। আচলতে গছ গছনিবিলাক চাওকচোন কি ধুনীয়া লাগে। আমি পঢ়োঁতে ইমানখিনি গছ গছনি নাছিলে, কিন্তু এতিয়া দেখিছোঁ যে বহুত বেছি ভাল লাগিছে। মানে যিহেতু নিজে পঢ়া স্কুল, তো যেতিয়া উন্নতি হৈ গৈ থাকে স্কুলখনৰ, মানে বহুত বেছি ভাল লাগে, নিজকে বহুত বেছি মানে বেটাৰ ফিল হয় যে আমি এখন স্কুলৰ পৰা পাছ আউট হৈছোঁ, হয়নে ৰেডি? হয় হয়, মানে বহুত আগৰ মেমৰিজ আছে আমাৰ ফ্ৰেণ্ডছ, বহুত আৰু ছাৰ, টিচাৰ, মেম, ছাৰ, চবৰ এটা মানে এটা ইম'চনেল কানেকশ্যন আছে পূৰা। আজি আকৌ আহিছোঁ, ভাল লাগিছে। সেইটোৱেই। তো এয়া আমি আহিলোঁ, এয়া চাওক এইখন আমাৰ স্কুল এলিট একাডেমি। চাওক কি ধুনীয়া সুন্দৰ। এইটো হৈছে ইয়াত মানুহে জিৰায়, এইটো জিৰণি চৰা। চাওক ইফালে ফেঞ্চিং চেঞ্চিঙো মাৰিলে ন, ধুনীয়া লাগিছে। তো এইখনেই হৈছে আমাৰ স্কুল এলিট একাডেমি। বহুত বেছি ভাল লাগি আছে এতিয়া আহি পেলাই। তো ৰেডি কাৰণ মই আজি ছাডেনলি একচুৱেলি চাইকেল মানে চলাব যোৱাটো প্লেন কৰিলোঁ, চাইকেল ৰাইডটো। তো ভাবিলোঁ অলপমান স্কুলখনো চাই যাওঁ, যিহেতু এইটো ৰাস্তাতে গৈ আছোঁ চাইকেল চলাই। চাওক ৰেডিক, হয়, হাউ ইজ ইউৰ ফিলিং? ভাল লাগিছে। আমাৰ এইখিনি এক্সট্ৰিম লেফ্টত আমাৰ ক্লাছৰুম আছিলে। তো গাড়ী চাই আছোঁ, ডাইৰেক্টৰ ছাৰো আছে চাগে, থাকিব লাগে। সেইটোৱে, কিবা হ'ব চাগে, কিবা হ'ব চাগে, আমাৰ ভিতৰত দেখাইছোঁ। চাওক কিবা হ'ব, নাজানো কি হ'ব, বাট কিবা এটা হ'ব যে এইটো চিয়'ৰ। তো চাই থাককচোন বন্ধুসকল। তো বন্ধুসকল, আমাৰ একচুৱেলি পুৰণা স্কুলখন য'ত আমি জন্মৰ পৰা একচুৱেলি পঢ়িছোঁ নাৰ্চাৰীৰ পৰা, তো সেইখন স্কুলৰ চাওক ভিতৰত আমি এতিয়া সোমালোহি। যেনেকৈ আপোনালোকক দেখাইছিলোঁ, একদম গেটৰ পৰা আপোনালোকক মই যেনেকৈ দেখাইছোঁ, চাওক কি ধুনীয়া। একচুৱেলি আমি যেতিয়া আছিলোঁ তেতিয়া গছপুলিবোৰ দেখিছেনে, বহুত সৰু সৰু আছিলে একচুৱেলি ক'ব গ'লে। আৰু এতিয়া চাওক
দেখিলে বহুত বেছি ভাল লাগে আৰু চাওক সৰু পোৱালিৰ কাৰণে খেলা ব্যৱস্থা চাওক কি ধুনীয়াকৈ কৰি দিছে একচুৱেলি তো আমি কিছুমান বস্তু মিছ কৰিছোঁ বাট এয়া চাওক ধুনীয়া একদম ষ্টেজ ইয়াতে ফাংচনছবিলাক হয় চিলড্ৰেন ডে হওক বা যি একচুৱেলি এক্টিভিটিজ হৈ থাকে টিচাৰ্ছ ডে সেইখিনি হয় তে চাওক আমাৰ যোনটো স্কুলৰ কেম্পাছ আৰু এইফালে আমাৰ ডাইৰেক্টৰ ছাৰ নমস্কাৰ তে একচুৱেলি কাইলৈ আমাৰ চাওক এটা নতুন ইনগ্ৰেশ্যন হ'ব গৈ আছে হয় তে ইনগ্ৰেশ্যনৰ বিষয়ে ছাৰে অকণমান কৈ দিব আমাৰ ইয়াত অহাকালি NCCৰ ৰেজিং ডে আছে আমাৰ এপ্ৰুভেল হ'ল 4 মাহ আগত আমি এপ্ৰুভেল পালোঁ NCCৰ কাৰণে জুনিয়ৰ উইঙৰ অ'কে আৰু কালি আমাৰ অপেনিং আছে কৰ্ণেল এব্ৰাহাম আহিব NCC 5 আছাম বেটেলিয়নৰ ক'ৰ পৰা আহিব ছাৰ তেজপুৰৰ পৰা আহিব তেওঁ আহি ইনগ্ৰেট কৰিব সেইটো কাৰণে আমাৰ প্ৰিপেৰেশ্যন অলপ চলি আছে অ'কে চাওক কি ধুনীয়াকৈ একচুৱেলি ইনগ্ৰেশ্যনৰ কাৰণে সাজু হৈছে ছাৰহঁত তো চাওক তো এইটো আছিলে আমাৰ আগৰ চাইকেল ষ্টেণ্ড এতিয়াও চাইকেল ষ্টেণ্ডে আছে বাৰু তো ইয়াত আমাৰ চাইকেলবিলাক ৰখা হৈছিলে ন ৰেডিক চাইকেল লৈ আহিছিলে ৰখা হৈছিলে যেতিয়া বহোঁ তেতিয়া ছাৰহঁতে গালি দিয়ে অলপমান লাঞ্চ টাইমত তো এয়া চাওক একচুৱেলি এইটো এটা নতুন বিল্ডিং হয় তো ইয়াতো চাগে বঢ়াব ন মেম তো চাওক বহুত ধুনীয়া একচুৱেলি চাওক কিন্তু আমি মিছ কৰিছোঁ বহুত সেইটো সঁচা কথা আমি যেতিয়া আছিলোঁ এইখিনি মাটি আছিল এইখিনি আমি খেলিছিলোঁ ইয়াত তো চাওক কি ধুনীয়া তে আমাৰ প্ৰিন্সিপাল মেম হেল্ল' এভৰিৱান তো মেম এতিয়া বৰ্তমান কেনেকুৱা চলি আছে প্ৰিপেৰেশ্যন গৈ আছে কালিৰ কাৰণে হয় সেইটো কাৰণে লাগি আছে আৰু চবফালে আমাৰ এইটো লোকেলিটিৰ আমাৰ এই স্কুল এখন পাইছোঁ আমি এপ্ৰুভেল ভেৰি কম সময়ৰ ভিতৰত বহুত আমি এপ্ৰুভেল পালোঁ মানে একচুৱেলি আমাৰ কাৰণেতো বহুত ভাল খবৰ যিহেতু আকৌ আমাৰ ইয়াতো NCC একচুৱেলি এভেইলেবল হ'ব গৈ আছে তো NCC জানেই কিমান কি একচুৱেলি ইম্পৰ্টেণ্ট হয় সেইটোৱে তো সেয়াই দেখাবলৈ এইখিনিয়ে মই চেষ্টা কৰিলোঁ অকণমান স্কুলখনত আহি আৰু ৰেডিক কেনেকুৱা লাগিছে কোৱা ফিল্ডটো বহুত ভাল লাগিছে NCC বহুত ইম্পৰ্টেণ্ট হয় ফুল ফৰ্ম হয় নেশ্যনেল কেডেট কৰ্পছ তো একচুৱেলি আমি যেতিয়া সৰু আছিলোঁ তেতিয়া ইমান আমাৰ ইনফৰমেশ্যন নাছিলে বাট যেতিয়া আমি ডাঙৰ হৈছোঁ এতিয়া আমি জবছৰ কাৰণে এপ্লাই কৰি আছোঁ স্পেচিয়েলি ডিফেন্স জব বাট NCC বহুত ইম্পৰ্টেণ্ট হয় কাৰণ প্ৰিফাৰেঞ্চ থাকে তো এইটো মানে আপোনালোকে যদি সৰু পোৱালি মানে আছে ষ্টুডেণ্টকেইটা সিহঁতে এতিয়ালৈ গম পাব মানে নাপায় কিন্তু এতিয়া মানে আপোনালোকে এডমিশ্যন কৰিব পাৰে সেইটোৱে বহুত ভাল NCC যদি আপুনি লয় মানে বহুত প্ৰিফাৰেঞ্চ থাকে সেইটো আপুনি পিছত গৈ গম পোৱাতকৈ এতিয়া গম পাই লোৱা বহুত ভাল হয় বহুত ভাল লাগিছে আৰু মানে সেইটোৱে ভাল লাগিছে তো বহুত বেছি ইম্পৰ্টেণ্ট আজিকালি যুগত প্ৰত্যেকটো বস্তুৱে মই ভাবোঁ ইম্পৰ্টেণ্ট হয় আৰু এইটো কি হয় তাৰমানে যিহেতু এক্সাৰচাইজো থাকে বহুতখিনি তো সেইটো কাৰণে হেল্থৰ কাৰণে বহুতখিনি ভাল যে যিহেতু আমি কলেজতো গম পাইছোঁ NCC আৰু পিছলৈও বহুত বেছি একচুৱেলি আপুনি ধৰক পুলিচৰ ইণ্টাৰভিউ দিলে তো আপুনি যদি এটা ছিংগল কেম্পো যদি আপুনি এটেণ্ড কৰিছে তো তেতিয়া অলপমান প্ৰিফাৰেঞ্চটো বেছি বাঢ়ি যায় তো এইবাৰ আমি এপ্লাই কৰোঁতে আমি গম পাইছোঁ এইটো কথা তো সেয়াই আৰু কথাখিনি যোনসকল নাজানে যোন একচুৱেলি এতিয়া জানিবলৈ চেষ্টা কৰিব এইবিলাক আৰু সেই চাই থাককচোন ব্লগটো বহুত বেছি ইণ্টাৰেষ্টিং হৈ আছে তো বন্ধুসকল এতিয়া আমি ওলাই আহিলোঁ আমাৰ স্কুলৰ পৰা বহুত বেছিয়ে ভাল লাগিলে চাওক ৰাস্তাটো তো ৰেডিক বহুত ভাল লাগিলে একচুৱেলি আমি যেতিয়া লগৰ কেইটা থাকোঁ তো লোকেল লেংগুৱেজত মানে কথা পতা হয় একচুৱেলি আমি ইংলিছত মানে কথা পাতিব এটা মানে ইমান অপৰচুনিটি নাপাওঁ তো স্কুলত আহিলে ভাল লাগে কাৰণ মানে আগতে ইংলিছতে স্কুলত কথা পাতা হৈছিলে সঁচাকৈ আৰু এটা কথা কি জানে মানে যেতিয়া স্কুলখন বাদ দিলোঁ মই এতিয়া মানে নিজে ৰিয়েলাইজ কৰিছোঁ যেতিয়া স্কুলখন বাদ দিলোঁ নহয় ইংলিছটো বাদ দিয়া নিচিনা হ'ল আৰু একচুৱেলি সেইটো কথা বেয়া মই ভাবোঁ নিজৰ ক্ষেত্ৰত বহুত বেয়া হৈছে মোৰ কাৰণ মই আধা ইংলিছত পাতিছোঁ আধা অসমীয়াত পাতিছোঁ কিয় জানেনে কাৰণ ইংলিছত যদি মই কণ্টিনিউ কৰিবলৈ হয় তে মাজত অকণমান খোকোজা লাগি যায় কিয় কাৰণ এইটো নৰ্মেল স্বাভাৱিক কথা যে ডেইলি আমাৰ যোনটো আমাৰ মাডাৰ টাং আমি অসমীয়াতে স্পীক কৰোঁ বেছিকৈ তো সেইকাৰণে অকণমান মাজে মাজে লাগি ধৰা যায় বাট তথাপিও আমি চেষ্টা কৰিলোঁ ন ৰেডিক এটা বস্তু ভাল লাগিলে মই মাধুৰ্যতকৈ ভাল ইংলিছ কৈছোঁ মানে এইটো সঁচা কথা এইটো ময়ো ক'ম কিন্তু এটা কথা কি যোনটো ফ্ৰী এণ্ড ফ্ৰেংকলি মানে পাতিব পৰা যায় আৰু নিজৰ মাডাৰ টাঙত হ'লে মানে মাজতে লেংগুৱেজ আৰু কথাটো অসমীয়াটোত পাতা এইটোতে হ'ল ব্লগটোতে হ'ল একচুৱেলি ব্লগটোতে অসমীয়াত পতা হ'ল এইকাৰণে পতা হ'ল কাৰণ আমাৰ যিমানখিনি ভিউৱাৰ্ছ আছে আপোনালোক যদি আমি ইংলিছতে পাতোঁ ঘপকৈ মানে যদি লেংগুৱেজটো আমি শ্বিফ্ট কৰি দিওঁ অসমীয়াৰ পৰা ইংলিছলৈ তেতিয়া কিছুমানে আপোনাৰ ধৰক বহুতে চাইতো ভিডিঅ'
তো চবৰে কাৰণে ফ্ৰেণ্ডলি নহ'বও পাৰে, সেইকাৰণে অসমীয়াতে কৰিলোঁ। আৰু বাকী ছাৰৰ লগত যিমানখিনি সময় অলপমান কথা পাতিছোঁ তো ইংলিছতে কথা পাতিছোঁ। তো সেয়াই আৰু কথাখিনি। বাকী চাই থাকক, এতিয়া বৰষুণ দিছে লাহে লাহে। এয়া চাওক ৰাস্তাত দেখিছেনে ফুট, কিন্তু আমাৰ মোবাইলৰ স্ক্ৰীণত পৰিছে, যদিও আপোনালোকে দেখা নাই। ভিডিঅ'টো জল্দি চেছ হ'ব পাৰে, কাৰণ মানে মাধুৰ্য ভিজা মেকুৰীটা দেখি পাব অলপ পিছত। তো চাই থাকক বন্ধুসকল, আমি ধুনীয়াকৈ আমাৰ চাইকেল লাইটটো অব্যাহত ৰাখিছোঁ। চাওক এতিয়া বন্ধুসকল, আমি একচুৱেলি ধুনীয়া এটা ভিডিঅ' ৰেকৰ্ড কৰিলোঁ ৰেডিকৰ। বিষ্টপ বালিপাৰাত আহিব, ফেচবুক পেজ বিষ্টপ বালিপাৰাত আহিব, চাব যোনে যোনে চোৱা নাই এতিয়ালৈকে। তো আৰু চাওক কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত বৰষুণ পৰি আছে, এটুপ দুটুপ ভাল লাগি আছে। আৰু পথাৰৰ মাজত আছোঁ আমি, এয়া এটা লিংলিঙীয়া বাটত ৰেকৰ্ডটো কৰিলোঁ। তো সেয়াই আৰু ৰেডিকক কলা কলা দেখিছে স্ক্ৰীণত, সেইকাৰণে বেছি কথা নাপাতো এতিয়া। বাকী মাইকেলো আহি আছে চাগে অলপ সময় পিছত, যদি মাইকেলক লগ পাওঁ তেনে মাইকেলকো স্ক্ৰীণত দেখাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকক ব্লগটো। মাইকেল যদি আপুনি ব্লগত আহি যায় গম পাই যাওঁ চানমাৰী কামটো হৈ গ'ল, আৰু বোকাগাঁৱত আহি পাব। বোকাগাঁৱত আমাৰ কাম আছে অলপ, আমাৰ নাই মাইকেলৰ আছে। তো সেইটোৱে আৰু আমি ওলাই যাম মাইকেলক দেখাই পেলাই। বাকী ইয়াতো পাৰ্চনেল কাম এটা থাকিব পাৰে, সেইকাৰণে লাহেকৈ আৰু চাই থাকক। তো বন্ধুসকল, এয়া এতিয়া আমি ঘৰ অভিমুখী হৈছোঁ একচুৱেলি। আকৌ এবাৰ আমি এইখন স্কুলখন এৰি থৈ আহিলোঁ আমাৰ। তো আমি বহুত আগলৈকে গৈছিলোঁ, তাৰপিছত ৰেডিকে ভিডিঅ' শ্বুট কৰিলে, ময়ো অলপ ব্লগটো শ্বুট কৰিলোঁ, য'ত আপোনালোকে ইয়াৰ আগৰ পাৰ্টটো দেখিছিলে পথাৰ এখনৰ মাজত। তো সেয়াই ৰাতি হৈ গ'ল, এতিয়া প্ৰায় 6টা বাজি পাৰ হৈছে আৰু লাহেকৈ 6টা বাজু নে 6টা বাজি পাৰ হ'ল, টাইমটো মই ঠিক চোৱা নাই এতিয়া। তো মুঠতে সেইটোৱে যে আজিৰ ব্লগটো কেনেকুৱা পাইছে কি চাই পেলাই কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু লগতে যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব। আৰু এই আমি গৈ আছোঁ এতিয়া, বাকী মাইকেলক যদি পাওঁ দেখাম আপোনালোকক, সেইকাৰণে লাষ্টলৈকে চাওক। এয়া আমি অলপমান আইচক্ৰীম খাওঁ বুলি ভাবিলোঁ। চাওক চাইকেলখন পাৰ্ক কৰিলোঁ, আমাৰ অলপ আইচক্ৰীম খাওঁ বুলি ভাবিলোঁ, আইচক্ৰীম খাওঁ, চাই থাকক। এতিয়া বন্ধুসকল আমি ঘূৰি মেলি আহিলোঁ, চাইকেল লাইটটো আমাৰ আজি সফল হ'ল একচুৱেলি ন ৰেডি। তো এইফালে আমি মিৰিণ্ডা খাই পূৰা গৰমত আইচক্ৰীম খালোঁ, এতিয়া মিৰিণ্ডা খাই আছোঁ। তাৰপিছত এতিয়া ৰেডিক যিহেতু আমাৰ মাইকেল বোলে ক'ৰবাত লাও খোৱা নে ক'ৰবাত গৈছে, লাও খাব গৈছে নে লাও বিক্ৰী কৰিব গৈছে? এতিয়া সেইটোৱেতো মানে চানমাৰীৰ পৰা যদি লাও খোৱা গুচি গ'ল মানে কিবা আৰু বেছি পাৰ্চনেল কথা সুধিব পাৰে। তাতকৈ আৰু কি পাৰ্চনেল মানে গম নাপাওঁ আৰু, মানে চব বস্তু পাৰ্চনেলি হৈ গৈ আছে। তাকেতো মাইকেলে আমাক ৰিভিল কৰা নাই। মাইকেল তই যদি ব্লগটোতো চাই আছ মই জানো, কমেণ্ট এটা দি দিবি কিয় মানে আমাৰ লগত এনেকৈ কিয় কৰিলি তই? ছোৱালীকেইটা আজি এনেকৈ চকু পানী পেলাইছে জানো, গৰমত এনেই ঘাম, তাতে আকৌ চকুৰ পানীও পেলাইছে ছোৱালীকেইটাই। যে মাইকেলক আজি দেখিও নাপালোঁ, চাবলৈ নাপালোঁ আজি মাইকেলৰ ভিডিঅ'ত। চবেই ছোৱালীকেইটা দুপৰীয়া আমি ৰ'দত ওলাইছোঁ চাইকেল লৈ, তাৰপিছত চাইকেল আহি ৰখিছোঁ। আমাক যিমান গৰম লাগিছে, কিন্তু আমাতকৈ বেছি গৰম মাইকেলে উঠি আছে। ইমান মানে য'ত ত'ত গৈ আছে আৰু পাৰ্চনেল কামৰ কাৰণে। তাকেতো মাইকেল ধেত জনাব লাগে কমচে কম, আমিও গ'লোঁ হয়। সেইটোৱে। তো বন্ধুসকল মাইকেলক দেখাব নোৱাৰিলোঁ। যিমানখিনি ছোৱালী আছে একচুৱেলি মই বহুত বেছি ক্ষমা খুজিছোঁ। আৰু যোনবিলাক ছোৱালীয়ে চাই আছে মাইকেলৰ কাৰণে যোনে যোনে কান্দে, প্লিজ কমেণ্ট এটা কৰি দিব ভালকৈ। আৰু সেইটোৱে মানে বহুত লাগিলে আৰু পাৰ্চনেল কাম, ইমান মানুহে পাৰ্চনেল কাম দুটা কামেই মানে অকলে কৰে। তাতে বিয়া পাতে বা চুৰ কৰিব যায়। মাইকেল চুৰ কৰা ল'ৰা নহয়, ভাল ল'ৰা। ভাল ল'ৰা বাচি থাকিলে কি বিয়া পাতা। আচ্ছা ঠিক নাই, লগ পাই আছোঁ। ক'ব নোৱাৰি আজিকালি মানে ল'ৰাবিলাক ক'ব নোৱাৰি। গতিকে সেয়াই আৰু চাওক আমাৰ ৰেডিক শইকীয়াৰ দোকান দেখিয়ে থাকে বাৰু ব্লগত। তো ইমানটোৱেই, মাইকেলে যি কৰিলে দুখ লাগিল অলপ। বাকী যি কি নহওক ভাল লাগিলে। আজি আমাৰ পুৰণা স্কুলখনত গ'লোঁ, আমি য'ত পঢ়িছিলোঁ। বহুতখিনি স্মৃতি আমাৰ জড়িত হৈ আছে এইখন স্কুলৰ লগত। লগতে আমাৰ প্ৰিন্সিপাল মেম প্লাছ ডাইৰেক্টৰ ছাৰকো লগ পালোঁ, কথা পাতিলোঁ, শ্যাম দাক লগ পালোঁ। আৰু কাইলৈ যিহেতু মই দেখালোঁ ইনগ্ৰেশ্যন এটা হ'বলৈ গৈ আছে কাইলৈ, একচুৱেলি NCCৰ পোনপ্ৰথমবাৰৰ বাবে আমাৰ এলিট একাডেমি বালিপাৰাত NCCৰো এটা অনুষ্ঠান বুলি ক'ব লাগিব কাইলৈ যোনটো অনুষ্ঠান হ'ব। তো NCC নাছিলে আগতে আমি পঢ়া অৱস্থাত, তো এতিয়া NCCও আহি গ'ল আমাৰ স্কুলত। যোনসকল NCCত ইণ্টাৰেষ্ট NCCও শিকিব পাৰিব, বস্তুটো কি হয়, কেনেকৈ কৰে, কি কথা, গোটেইখিনি সবিশেষ গম পাব। সেয়াই আৰু। তো আশা কৰোঁ ব্লগটো চাই বেছি ভাল পালে। তো নতুনকৈ যদি চাই আছে না ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ফেচবুকত চাই আছে তেনে পেজটো ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, সম্পূৰ্ণ গোটেইখিনি কৰি দিব যি কৰিবলগীয়া আছে। তো আজিৰ এই ব্লগটো ইমানটোতে সামৰিছোঁ। টাটা বাই বাই। ৰেডিক বঢ়িয়া লাগিলে, মজা লাগিলে। এটা বস্তু বেয়া লাগিলে, মাইকেল তুমি বেয়া কাম কৰিছা, পাৰ্চনেল কাম কৰি পেলাই বাদ দিয়া আৰু কথা নাই, কথা তাকেতো দিয়ক, বাই বাই।